নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসম ডাইৰেক্ট নিযুক্তিৰ গ্ৰেড 3ৰ 28 আগষ্ট তাৰিখৰ ফাৰ্ষ্ট শিফ্টৰ 30টাতকৈ অধিক প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ আৰু কাৰ কিমানটা শুদ্ধ হৈছে যিসকলে চোৱা নাই এবাৰ চাই লওক। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অলিম্পিকৰ পতাকাত নথকা ৰংটো কি? এনসাৰটো হ'ব বেঙুনীয়া, অৰ্থাৎ অলিম্পিকৰ পতাকাত নথকা ৰংটো হ'ল বেঙুনীয়া। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে 2022 চনৰ 1 জানুৱাৰী সাপেক্ষে বিত্তমন্ত্ৰী কোন? এনসাৰটো হ'ব নিৰ্মলা সীতাৰমণ। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে ভাৰতৰ ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? এনসাৰটো হ'ব মুম্বাই, অৰ্থাৎ ভাৰতৰ ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হিউমেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? এনসাৰটো হ'ব কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 5, পেৰুৰ ৰাজধানী কি? আৰু আপোনালোকক এটা কথা কওঁ আৰু আপোনালোকে প্ৰশ্ন উত্তৰবিলাক অলপ মনোযোগ সহকাৰে চাব, আগন্তুক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। এনসাৰটো হ'ব লিমা। নেক্সট কুৱেশ্যন নাম্বাৰ 6, ভলীবলৰ প্ৰতিটো দলত কেইজন সদস্য থাকে? এনসাৰটো হ'ব 6। আমি সকলোৱে জানো ভলীবলৰ প্ৰতিটো দলত 6জনকৈ সদস্য থাকে। নেক্সট কুৱেশ্যন নাম্বাৰ 7, অসমৰ সীমাৰ লগত কিমানটা ৰাজ্য সংলগ্ন হৈ আছে? এনসাৰটো হ'ব 7, অৰ্থাৎ অসমৰ সীমাৰ লগত 7টা ৰাজ্য সংলগ্ন হৈ আছে। নেক্সট কুৱেশ্যন নাম্বাৰ 8, পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? এনসাৰটো হ'ব হাজো। নেক্সট কুৱেশ্যন নাম্বাৰ 9, অসম ৰাজ্যৰ জাতীয় গছ কি? এনসাৰটো হ'ব হলং, অৰ্থাৎ অসম ৰাজ্যৰ জাতীয় গছটো হৈছে হলং। নেক্সট কুৱেশ্যন নাম্বাৰ 10, কোন নদী হিমালয়ৰ পৰা অহা নাই? এনসাৰটো হ'ব নৰ্মদা। আমি বেছিভাগেই জানো নৰ্মদা নদী হিমালয়ৰ পৰা অহা নাই। নেক্সট কুৱেশ্যন নাম্বাৰ 11, অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? এনসাৰটো হ'ব ডিব্ৰুগড়, অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন নাম্বাৰ 12, অনলি ৰামচাৰ চাইটছ ইন আছাম। আৰু আপোনালোকে যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব। ইয়াৰ এনসাৰটো হ'ব দীপৰ বিল। নেক্সট কুৱেশ্যন নাম্বাৰ 13, 31 মাৰ্চ 2022লৈ অসমৰ জিলাৰ সংখ্যা কিমান? এনসাৰটো হ'ব 35, অৰ্থাৎ 31 মাৰ্চ 2022লৈ অসমৰ জিলাৰ সংখ্যা 35খন। নেক্সট কুৱেশ্যন নাম্বাৰ 14, অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম কি? এনসাৰটো হ'ব ভূটান। নেক্সট কুৱেশ্যন নাম্বাৰ 15, গোল গম্বুজ ক'ত অৱস্থিত? এনসাৰটো হ'ব ভিজাপুৰ বা বিজয়াপুৰা। নেক্সট কুৱেশ্যন নাম্বাৰ 16, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এনসাৰটো হ'ব জয়মতী, অৰ্থাৎ প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী। নেক্সট কুৱেশ্যন নাম্বাৰ 17, যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? এনসাৰটো হ'ব টকলাই, অৰ্থাৎ যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে টকলাই। নেক্সট কুৱেশ্যন নাম্বাৰ 18, ফাউণ্ডাৰ অফ স্বৰাজ পাৰ্টি? এনসাৰটো হ'ব চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু। নেক্সট কুৱেশ্যন নাম্বাৰ 19, GST পোনপ্ৰথমে কোন দেশে আৰম্ভ কৰিছিল? এনসাৰটো হ'ব ফ্ৰান্স, অৰ্থাৎ GST পোনপ্ৰথমে ফ্ৰান্স দেশে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 20, সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পদৰ উৎপাদন বিতৰণ আদি আলোচনা কৰা হয়? তলত ABC 3টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰ্থনীতি বিজ্ঞান, অৰ্থাৎ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ জৰিয়তে সম্পদৰ উৎপাদন বিতৰণ আদি আলোচনা কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 21, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জাতি ধৰ্ম ভাষাৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 15, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 15তম অনুচ্ছেদত জাতি ধৰ্ম ভাষাৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন নাম্বাৰ 22, আমাৰ দেশৰ কোনটো সংস্থাই অৰ্থনৈতিক জৰীপ ইকনমিক ছাৰ্ভে জাৰি কৰে? তলত ABC 3টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বিত্ত মন্ত্ৰণালয়, অৰ্থাৎ আমাৰ দেশৰ বিত্ত মন্ত্ৰণালয় সংস্থাই অৰ্থনৈতিক জৰীপ ইকনমিক ছাৰ্ভে জাৰি কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 23, কিমান ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ? এনসাৰটো হ'ব 40, অৰ্থাৎ 40 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ। নেক্সট কুৱেশ্যন নাম্বাৰ 24, অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন? এনসাৰটো হ'ব অজন্তা নেওগ। নেক্সট কুৱেশ্যন নাম্বাৰ 25, 2022লৈ ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজ্যসভাত আসন সৰ্বাধিক? এনসাৰটো হ'ব উত্তৰ প্ৰদেশ, অৰ্থাৎ 2022লৈ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰাজ্যসভাত আসন সৰ্বাধিক। নেক্সট কুৱেশ্যন নাম্বাৰ 26, ভাৰত চৰকাৰৰ বিমান মন্ত্ৰালয়ৰ ইউধানৰ এটোৰ সম্পূৰ্ণ ৰূপটো কি?
এনচাৰটো হ'ব আম। অৰ্থাৎ ভাৰত চৰকাৰৰ বিমান মন্ত্ৰালয়ৰ ইউধানৰ এইটোৰ সম্পূৰ্ণ ৰূপটো হৈছে আম। নেক্সট কুৱেশ্যন নাম্বাৰ 27, 10 লাখ টকাৰ মূল্যায়নৰ লক্ষ্যত উপনীত ভাৰতৰ প্ৰথম কোম্পানীটোৰ নাম কি? এনচাৰটো হ'ব ৰিলায়েন্স। অৰ্থাৎ 10 লাখ টকাৰ মূল্যায়নৰ লক্ষ্যত উপনীত ভাৰতৰ প্ৰথম কোম্পানীটোৰ নাম হৈছে ৰিলায়েন্স। নেক্সট কুৱেশ্যন নাম্বাৰ 28, তলত উল্লেখ কৰা কোনটো ক্লাছিকেল ডেন্স ৰাজ্যৰ সৈতে অমিল? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, যক্ষগান তামিলনাডু। অৰ্থাৎ তলত উল্লেখ কৰা মতে যক্ষগান তামিলনাডু ক্লাছিকেল ডেন্স ৰাজ্যৰ সৈতে অমিল। নেক্সট কুৱেশ্যন নাম্বাৰ 29, ভাৰতৰ নিৰ্বাচনত প্ৰথমতে নটা কেতিয়া ব্যৱহাৰ কৰা হৈছিল? এনচাৰটো হ'ব 2013 চনৰ পৰা। অৰ্থাৎ ভাৰতৰ নিৰ্বাচনত প্ৰথমতে নটা 2013 চনৰ পৰা ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 30, অনাম নৃত্য কোন ৰাজ্যৰ? এনচাৰটো হ'ব কেৰেলা। নেক্সট কুৱেশ্যন নাম্বাৰ 31, প্ৰথম অসমীয়া বোলছবিৰ অভিনেত্ৰী কোন? এনচাৰটো হ'ব আইদেউ সন্দিকৈ। অৰ্থাৎ প্ৰথম অসমীয়া বোলছবিৰ অভিনেত্ৰী হৈছে আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন নাম্বাৰ 32, তীৰ্থংকৰ কোন ধৰ্মৰ? এনচাৰটো হ'ব জৈন। অৰ্থাৎ তীৰ্থংকৰ জৈন ধৰ্মৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 32, ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? এনচাৰটো হ'ব বটগছ। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় গছটো হৈছে বটগছ। নেক্সট কুৱেশ্যন নাম্বাৰ 34, জুবিন গাৰ্গে নিজে অভিনয় কৰা চিনেমাখন কি? এনচাৰটো হ'ব মিছন চাইনা। অৰ্থাৎ জুবিন গাৰ্গে নিজে অভিনয় কৰা চিনেমাখন হৈছে মিছন চাইনা। আজিৰ শেষৰ প্ৰশ্নটো হৈছে স্বৰাজ মোৰ জন্মগত অধিকাৰ কোনে কৈছিল? এই প্ৰশ্নটোৰ এনচাৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব। আজিৰ 34টা প্ৰশ্নোত্তৰ ভিতৰত কাৰ কিমানটা শুদ্ধ হৈছে অনুগ্ৰহ কৰি তলত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। জয় আই অসম। থেংকছ ফৰ watching।